Hi everyone, মই দীক্ষিতা আৰু মোৰ চেনেল গোৱালপাৰা জিঅৰিলে আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি হল মঙ্গলবাৰ আৰু এতিয়া বাজিছে দিনৰ 10টা। আজি আছে এটা ভাত খোৱা নিমন্ত্ৰণ। ভাবিলো আপোনালোকৰ লগত লৈ যাও। আজি মোৰ বান্ধৱী এজনীয়ে ভাত খাবলৈ মাতিছে। আমাৰ সৰুকালৰ গোটেইকেইটা বান্ধৱীকে আজি মোৰ মনটো বিৰাট ভাল লাগি আছে। গোটেইকেইজনীকে একেলগে লগ পাম। তেনেকে লগ হোৱাই নাছিলো লকডাউনৰ বাবে ইমান মাহে। এতিয়া পটককে কিবা এটা বনাই মিলি খাই লওঁ। আপোনালোকক দেখাইছো কিনো বনাম। झटपट बनाम खाई मिली पटापट जाम ठीक আছে आलू पियाज বিলাহী আৰু কেঁচা জলকীয়া লৈ লৈছো এতিয়া আমি শুকান কেৰাহী এখন লৈ লম তেল নিদিও তাত শুকান কেৰাহীখনতে আমি এতিয়া অকমান সুজি ভাজি লম এয়া পানীখিনি শুকুৱাইছে সুজিখিনি দি লম অকণমান শুকানকে ভাজি ল'ব এয়া মোৰ প্ৰায় হৈ গৈছে এতিয়া এখিনি নমাই লম ক'বলৈ পাহৰিছিলো হাই ফ্লেমতে কৰি ল'ব ভালদৰে লৰাই থাকিলে হ'ল যাতে লাগি নাযায় তলখন হাই ফ্লেমতো কৰিব পাৰে মিডিয়াম ফ্লেমতো কৰিব পাৰে একো নাই মই এটা বেলেগ কেৰাহী লৈ লৈছো তেল দি লৈছো তাত অকণমান হালধি ছটিয়াই দিছো যাতে তেলখিনি নুফুটে এইটো আপোনালোকলৈ এটা ট্ৰিক হয় যদি বেছি তেলখিনি ফুটা যেন পায় বা মাছ ভজাৰ আগতেও আপোনালোকে তেলখিনিত অকণমান হালধি ছটিয়াই ল'ব তেতিয়া তেল ফুটি গালৈ চিটিকি নাহে এতিয়া মই ইয়াতে আলু বিলাহী পিয়াজ আৰু জলকীয়াখিনি দি দিলো যেহেতু হালধিখিনি দি লৈছিলো সেয়েহে আমি অকণমান নিমখ ছটিয়াই পেলাই ঢাকি দিলো অকণমান ভিজিব বাবে আৰু এটা বস্তু দিবলৈ পাহৰি গৈছিলো কেইটামান নৰসিংহ পাত দি দিব আপোনালোকে ইয়াতে গাজৰো দিব পাৰে বিট দিব পাৰে বিভিন্ন ধৰণৰ ভেজিটেবল আপোনালোকে ইয়াতে এড কৰিব পাৰিব মই ধুনীয়াকৈ ভাত খাই গৈছিলোঁ ৰঙচুৱা হৈছে মোটামুটি প্ৰায় অকণমান চেনি ছটিয়াই ল'ব এইখিনি হৈ গ'ল মোৰ এতিয়া সুজিখিনি ইয়াতে ঢালি দিম ভালদৰে মিহলাই ল'ব এইখিনি যেহেতু সুজিখিনি আমি আগতেই ভাজি লৈছিলোঁ সেয়েহে এতিয়া বেছি ভাজিব নালাগে অলপমান লৰাই পেলাই পানী দি দিলে হ'ল এতিয়া পানী এড কৰি দিম পানীটো বেছিকে নিদিব ইটো অকণমান শুকানকে খায়ে ভাল লাগে সেয়েহে এইখিনি পানী দিলো মই এতিয়া শুকাই পেলাই এতিয়া অকণমান শুকান শুকান টাইপ হ'ব পানীখিনি শুকাই পেলাই মোৰ বনাই মিলি হৈ গ'ল এয়া জ্বলা জ্বলা সুজি খাই বিৰাট ভাল লাগিব আৰু এয়া চাহ লৈছোঁ লগতে এতিয়া মই খাই লওঁ বিৰাটেই ভোক লাগিছে আৰু যাবও লাগিব নহয় ইফালে খাই লওঁ তেতিয়াহ'লে চাই থাকক তাৰপিছত কি কৰোঁ দেখাই থাকিম মোৰ লগৰজনীও আহি আছে ৰ'ব আহি পাইছে তাই আহিছে পালো আৰু ঘৰটো দেৰিয়ে হৈ গ'ল আমাতকে আগতে আহিছে মানে এয়া আহি বহিল চবে মোবাইল টিপাত ব্যস্ত আমাৰ টিনা মগৰ এয়া সিমি অধিকাৰী হাইটো কো একবাৰ টিনা এইফালে উৰ্মিমালা ৰান্ধাত ব্যস্ত বৰ্তমান তাই কি ৰান্ধা বাঢ়া হ'ল আৰু এয়াতো চিনিয়ে পায় দীপু সৰি দীপান্বিতা মই মানে দীপু বুলি মাতো আৰু তাই বিৰাট ভাল বনায় টেষ্টি বনায় একদম আজি মানে খাম আৰু ভালকে কি আহিলে হ'ল চবে আৰু খাবলৈ চবে আহিব দেই আপোনালোককো কৈছে আহিব এদিন এদিন আজিৰ আইটেমটো কি কৈ দিয়া আইটেমখিনি আজি মাছ টেঙাৰে মাংস দালি আৰু বেঙেনা বৰা আৰু পোলাও
ইমান বাপৰে বাকী আধা আধি হ'লে মাছ হৈছে দালি হৈছে পোলাও হ'ব আছে আপোনালোকে চাই থাকক তেতিয়াহ'লে দেখাই থাকিম আকাশখনলৈ চাওক না একবাৰ ৱাও অকণমান বাহিৰ চোৱাটো দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এইডাল ইহঁতৰ জবা ফুল ইমান ডাঙৰ চাওক ইমান ফুল লাগিছে নহয় ইমান ধুনীয়া দেখা গৈছে বহুত গছ-গছনি আছে ইহঁতৰ বাউণ্ডাৰীটোত ধুনীয়া লাগে একদম গ্ৰীনাৰী চাৰিওপিনে ধুনীয়া লাগে এতিয়া ভিতৰলৈ যাওঁ বিৰাটেই গৰম ৰ'দটো নাই যদিও গৰমটো বিৰাট মানে এয়া মাংস আমাৰ একদম খোৱাৰ পথত হ'ব আৰু অকণমান সময় আছে বজাই আছিলে নাগৰা সিহঁতে আৰু মই যাই অকণমান মনে মনে ভিডিঅ' কৰি থলোঁ চাওকচোন হৈ গ'ল ৰন্ধা বঢ়া এইবাৰ ভাত খাব বহি গ'লোঁ আমি এয়া বহিছোঁ একেলগে মাটিতে বহিছোঁ তলতে বহিছোঁ চবে দেখাই আছোঁ মেনু দেখাই আছোঁ ৰ'ব এয়া আজিৰ মেনু বিলাহী আলুৰে মাছ ফ্ৰাইড ৰাইচ দালি মুগৰ দালি বেগেনা ফ্ৰাই সালাড লেবু জলকীয়া আৰু ইয়া চিকেন এতিয়া আমি খাই লওঁ খোৱাৰ সময়ত ভিডিঅ' কৰা নহ'ল সেয়েহে ফটোকে লগাই দিছোঁ এখন ভাত পানী খালোঁ খাই পেলাই অকণমান ৰেষ্ট লৈ আছোঁ গোটেইবিলাকে মিলি কথা পাতি আছোঁ বহুত দিন লগ পোৱা নাই যিহেতু সেইকাৰণে বহুত কথা ওলাইছে আৰু এয়া মোবাইলত ব্যস্ত এয়া মোবাইলত ব্যস্ত খানা বিৰাটেই টেষ্টি হৈছিল তাই বনাইছিলে একদম আজি গোটেইখিনি তাই কৰিছে আমি একো নাই অকল চালাডখিনি তাই কাটিছে মই সানি তাকো নিমখ কম নিমখ কম হৈছে তেতিয়াহ'লে আৰু এটা স্পেচিয়েল ৰেচিপি তাই বনাব আপোনালোকক দেখাম চাই থাকক ভিডিঅ'টো আৰু খোৱা বিৰাটেই টেষ্টি হৈছিল না লাগিছিল খাই চবে বিৰাটেই টেষ্টি হৈছিল এণ্ড থেংক ইউ আজি আমাক এনেদৰে মাতা বাবে বিৰাটেই ভাল লাগিছে এতিয়া বনাব লৈছোঁ ৰসমালাই তাৰ বাবে আমাক লাগিব গাখীৰ আধা লিটাৰ পাউডাৰ গাখীৰ একাপ কণী এটা ঘিউ এচামুচ আৰু বেকিং পাউডাৰ অকণমান আৰু লাগিব অকণমান সোৱাদ অনুসৰি চেনি তেতিয়াহ'লে আৰম্ভ কৰোঁ আপোনালোকে চাই থাকক কেনেকৈ বনাই যাওক কৈ যাই থাকিম মই প্ৰথমতে পাউডাৰ গাখীৰখিনি এটা বাতিত লৈ লৈছোঁ বেকিং পাউডাৰ অকণমান আৰু দি লৈছোঁ কৰ্ণফ্লাৱাৰ এচামুচ সৰু চামুচেৰে এইটো অপশ্যনেল হয় আপোনালোকে নিদিলেও হ'ব ঘিউ 1 চামুচ কণীটো বাতি এটাত উলিয়াই এনেকৈ ফেটি লৈ পেলাই ইয়াতে ঢালি দিলে হ'ল এতিয়া ঢালি দিছোঁ এতিয়া ভালদৰে সামগ্ৰীখিনি মিহলাই ল'ব ভালদৰে মিহলাই লৈ 2 পৰা 5 মিনিটমান ভালদৰে ৰাখি দিব বেটাৰখিনি বেটাৰখিনি অকণমান ঢাকি পেলাই আনফালে কেৰাহী এটাত গাখীৰখিনি উতলিবলৈ দিছোঁ 5 মিনিটমান পিছত ঢাকনিখন খুলি আপোনালোকৰ বেটাৰটো এনেকুৱা অলপ শুকাই যোৱা টাইপ হ'ব তেতিয়া আপোনালোকে মিঠাইৰ আকাৰ দিব পাৰিব হাতত অকণমান ঘি লৈ পেলাই এনেকুৱাকৈ আপোনালোকে বল আকাৰতো বনাব পাৰে এনেকুৱা শ্বেপো দি ল'ব পাৰে এনেকৈ আপোনালোকে শ্বেপবোৰ দি ল'ব আপোনালোকৰ যেনেকুৱা মন যায় তেনেকৈ দিব পাৰিব আমাৰ মালাইখিনি শ্বেপ দি লোৱা হ'ল এতিয়া আমি গাখীৰত দিম এইখিনি এনেকৈ লৈ ল'ব ইয়াতে দুটামান আলমণ্ড দি দিছোঁ গাখীৰখিনি উতলি থকাৰ সময়ত আমাৰ গাখীৰখিনি উতলি গৈছে এতিয়া আমি ইয়াতে দিম চেনিখিনি আপোনালোকে এইটো সোৱাদ অনুসৰি লৈ ল'ব মই এইখিনিমান ৰাখি থৈছোঁ এতিয়া ভালদৰে লৰাই ল'ব আমাৰ গাখীৰখিনি হৈ গ'ল এতিয়া উতলিছে ধুনীয়াকৈ শুহি গৈছে এতিয়া আমি ইয়াতে ৰসমালাইবিলাক দি দিম এটা এটাকৈ
এনেধৰণেৰে দি ল'ব। এয়া আমি দি লৈছোঁ। এতিয়া এইখিনি অকণমান ঢাকনি লগাই সিজিবলৈ দিব। বেছি লৰাই নাথাকিব, নহ'লে ভাঙি যাব পাৰে, যিহেতু একদম নৰম হৈ আছে বস্তুখিনি। এতিয়া ঢাকনি লগাই ল' ফ্লেমত 2-3 মিনিটমানৰ কাৰণে ৰাখি দিব। এয়া মই ঢাকনিখন এবাৰ উঠাই চাইছোঁ। এয়া চাওক, লাহে লাহে ফুলিব ধৰিছে। বেছি একদম লৰাই নিদিব কিন্তু দেই, একদম ভাঙি যাব, বিৰাটেই নৰম। এয়া চাওক, নিজে নিজে ফুলি গৈছে বস্তুখিনি। আৰু অকণমান ৰাখি দিম ঢাকন দি পেলাই, হৈ যাব তেতিয়া। এয়া চাওক, আমাৰ অলমষ্ট হৈয়ে গৈছে। আপোনালোকে ঘৰতে বিৰাট ধুনীয়াকৈ এনেকৈ বনাই খাব পাৰিব। আৰু ইয়াতে কণী ব্যৱহাৰ কৰা হৈছে, কিন্তু আপোনালোকে একদম স্মেল নাপাব কণীটোৰ। ধুনীয়াকৈ ঘৰতে বনাই এনেকৈ খাব পাৰিব। এয়া চাওক, ইমান ধুনীয়াকৈ ফুলিছে, আপোনালোকে নিশ্চয় দেখা পাইছে। এতিয়া আমি এটা বাচনত ওলাই পেলাই ডিপ ফ্ৰিজত 5 মিনিটমানৰ কাৰণে ৰাখি দিম। তেতিয়া কি হ'ব, মালাইটো একদম শুহি পেলাই মিঠাইটোৰ ওপৰত লাগি যাব, দেখাটো ধুনীয়া হ'ব আৰু খাবলৈও টেষ্টি হ'ব। এই আমাৰ মালাই চাপ ৰেডি। খাবলৈ বিৰাটেই টেষ্টি হ'ব যেন পাইছোঁ, দেখি বিৰাটেই ভাল লাগিছে। এয়া চাওক, এনেকৈ আপোনালোকে কম সময়ৰ ভিতৰতে ধুনীয়াকৈ বনাই খাব পাৰিব ঘৰত। চাওক, আমি খাই লওঁ। এতিয়া আমি ঘৰলৈ আহিবলৈ ওলাইছোঁ। আৰু উৰ্মি, একদম বহুত বহুত থেংক ইউ, ইমান ধুনীয়াকৈ মিঠাই বনাই খোৱাৰ বাবে। মিঠাই বিৰাট টেষ্টি হৈছিল। টেষ্টি হৈছিল ন? বিৰাট টেষ্টি হৈছিল। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিলৈ ৰাখিছোঁ। আৰু মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো চাই কেনে পালে। তেতিয়াহ'লে আজিলৈ আহিছোঁ। শুভৰাত্ৰি। বাই বাই।